everyone, welcome back to another new vlog. I hope সকলো ভালে আছে মই ভালে আছো সো বহুত দিন vlog দিয়া নাছিলো কিয় দিয়া নাছিলো কোড গৈছো আপোনালোকে কমেন্ট ইমান কৰিছে মই উপায় নাপায় ব্লগটো বনাবলৈ মানে উপায় নাপায় ব্লগটো বনাইছো বহুতে মানে ইনষ্টাত ডিএম কৰি আছে ফেসবুকৰ পেজত ডিএম কৰি আছে মানে কমেন্টত তো চাবই নাই অংকছে কি ব্লগ লাগে সো দুমা সম্পূৰ্ণ ফেস ক্যাম কাৰণে লাষ্ট শিৱসাগৰ ব্লগতে মই ফেস ক্যাম কৰিছো তাৰ পিছত এটা কভাৰ ভিডিও বনাইছিল আপোনালোকে নিশ্চয় চালে ভাল পালে বহুত মানে ভিডিওটো বহুত মৰম দিলে সো ইমান দিন কোড গলো কিয় দিয়া নাই আপোনালোকে নিশ্চয় চাগে গম পাইছে সো মই জানে যেহেতু এনে ভাতকালো বহুত ভিডিও নবনাও সো মই কন্টেন্ট থাকিলে মই বিশেষকৈ ব্লগ দিওঁ ক'বাত গৈছো ফুৰিব গৈছো তাৰপৰত ব্লগ দিওঁ কোনবা আকিলে কোনবা মুতিলে গাই থৈ তেনেকুৱা ব্লগ মই তাৰমানে দিব নোৱাৰো মানে ডেইলি ব্লগ দিয়া মানে মোৰ সাধ্য নহয় সো আপোনালোকে যদি মৰম দিয়ে তেতিয়া বেলেগ কথা আৰু সো সিমানো মৰম পোৱা নাই ইউটিউবত এটা গুড নিউজ যে মোৰ ফেসবুক পেজৰ 1K ফলোৱাৰ্ছ কমপ্লিট হ'ল সো বহুত থ্যাংক ইউ সো যোনে ফেসবুক পেজত মোক ফলো কাৰণে প্লিজ ফলো কৰিব ডেসক্ৰিপচনত লিংক দিয়া থাকিব আৰু ইনষ্টাত লিংক দিয়া থাকিব সবে ফলো কৰি ল'ব সো বলক আজি জেগাত বহুত ধুনীয়া জেগা এটা গৈ আছো সো ব্লগটো অকণমান স্কিপ নকৰিব ফাৰ্ষ্টৰ পৰা এণ্ডলৈ চাব আগতে যাতে মোক মৰম দিয়ে সো আকৌ আহিছো মানে এইবাৰ পৰা ব্লগ এটা দিম আৰু আপোনালোকক প্ৰমিছ কৰিছো আপোনালোকে সাপোৰ্ট কৰিলে হ'ল সো বলক আজি ব্লগটো আৰম্ভ কৰোঁ গাইস সো আমি এতিয়া যাম বৰ্তমান মেলেহোৱা ইকো কেম্প এটা আছে সো নাম শুনি আছিলোঁ বহুত দিনৰ পৰা সো যাম বুলি প্লেনিং কৰি থাকোঁতে গ'ল সো যিহেতু মই ব্লগ বহুত দিন দিয়া নাছিলোঁ সো লগৰকেইটা মানে প্লেনিং কৰিলে যে আজি মেলেহোৱা যাওঁ সো ইকো কেম্পটো আপোনালোকে চাগে নিশ্চয় দেখি আছে খুব সো বলক আজি ভিডিঅ'টো পূৰা ধামাকা হ'ব সো মোৰ লগত কোন গৈছে আপোনালোকক দেখুৱাই আছোঁ সো বলক ভিডিঅ'টো অকণমান স্কিপ নকৰিব একদম ফাৰ্ষ্টৰ পৰা এণ্ডলৈ চাব সো বলক আজি পূৰা একদম সো পূৰা সম্পূৰ্ণ দুমাহ সময়ত আজি ব্লগ দিছোঁ আৰু আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ সো ব্লগটো চাই ভাল পাব বুলি আশা ৰাখিলোঁ সো মোৰ লগত লগৰ কেইটামান গৈ আছে কোন গৈ আছে বোলে দি দিছোঁ এইফালে বিকু 25 ন বিকু 25 এইফালে পিটিছ ইউটিউব চেনেল ইয়াৰ এটা ইউটিউব চেনেল আছে সাবস্ক্ৰাইব কৰি দিব ডেছক্ৰিপশ্যনত লিংক থাকিব সাবস্ক্ৰাইব কৰি দিব সো ইয়াকতো আগৰ ভিডিঅ'ত দেখা পায় মোৰ লগত সো এইকেইটা নতুন নামটো সত্যজিৎ অ'কে আৰু এইটো এটা ভাইটি আছে নামটো আৰু আজি ব্লগটো পূৰা ধামাকা হ'ব ন পুৰা একদম জুই হ'ব আৰু আজিতো পূৰা একদম ব্লগ ফাটাফাটি হ'ব সো বিকু কিবা এটা কোৱা মই কিনো কম আমি নতুনকৈ ইউটিউবত আহিছোঁ মোকো চাপোৰ্ট দুটা আহিছোঁ মানে আমি ইউটিউবত এইটো আগৰ পৰাই বনাই মই আগৰ বনাইছোঁ কিন্তু ই দুদিনতে ই বহুত মৰম পাইছে মানে এই পূৰা বৰ ধুনীয়া হুইলি মাৰি ইয়াৰ ডেছক্ৰিপশ্যনত দি থাকিব আমি উঠিব পাৰিম ন চ' আপোনালোকে ছাপোৰ্ট কৰি যাওক দুইটাকে চ' আমি দুটা যিহেতু ঘৰ ওচৰ আছোঁ আৰু ইয়াতো এটা চেনেল আছে ই চেনেল পেলাই দিলে মানে 1K ছাবস্ক্ৰাইবাৰ হৈ গ'ল ভিডিঅ' চিডিঅ' নিদিয়ে কিন্তু ইয়াকো আপোনালোকে ব্লগটো ধামাকা হ'ব কিন্তু দেই ধামাকা হ'ব আপোনালোকে আজি ষ্টান ভিডিঅ' দেখিবলৈ পাব আজিতো ব্লগ একদম ফটাফটি ব্লগ হ'ব চ' আপোনালোকে আৰু শ্বেয়াৰ যিমান পাৰে সিমান শ্বেয়াৰ চকী বিকা এইফালে ফাইনেলি আমি জেগা পাই গ'লো চ' আমি পালোহি চ' ফাইনেলি এইটো হৈছে মেলেহোৱা চ' এয়া আমাৰ মেইন মানুহ এয়া আমাৰ ফাইনেলি সেয়া আছে মেলেহোৱা পালোহি আমি চ' মোৰ লগত দুজন আহিছে পিটিছ আহিছে আৰু বিকু আহিছে চ' ভিতৰত কি আছে কি নাই আপোনালোকক এই ব্লগটোৰ মাধ্যমে দেখুৱাম চ' আপোনালোকে অকণমান স্কিপ নকৰিব কেনেকুৱা পাই কমেণ্ট কৰি জনাব আৰু যিসকল অহা নাই আপোনালোকৰ ইয়াত ডেছক্ৰিপশ্যনত নাম্বাৰ থাকিব আপোনালোকে প্লিজ কণ্টেক্ট কৰি মেলি আহিব পাৰিব চ' বহুত ধুনীয়া সুবিধা আছে থাকিবও পাৰে আপোনালোককতো ক'লোৱে কিমান কেনেকৈ কি হয় পাৰ নাইট 10,000কৈ মই জনাত
চ' আপোনালোকে আহক পূৰা একদম নেচাৰেল পৰিৱেশ একদম আৰু সেইফালে নেচাৰেল চ' ইউ ব্লগ বনাই আছে চ' হাই ইয়াৰ ব্লগতো আহিছোঁ চ' ব্লগ ইউ বনালে ভিতৰলৈ যাওঁ ব্লগ ভিতৰলৈ সোমাই আহিলোঁ ওপৰত চ' এইফালে শ্যামন্ত আছে চ' কেনেকুৱা মেহফিল কেনেকুৱা বঢ়িয়া এই চালা কি ধুনীয়া ডেক'ৰেশ্যন কৰিছে চব এইবোৰ কাঠেৰে বনোৱা চ' এই আৰু চ' কি ধুনীয়া ডেক'ৰেশ্যন কোৱালিটিটো অলপ বেয়া আহিব পাৰে কাৰণ ইয়াত লাইটটো নাই লাইটটো যদি দিব পাৰোঁ দি দিছোঁ লাইট দিব পৰা নহয় চ' এয়াই কি ধুনীয়া ধুনীয়া ছবি কি থৈছে এইজন কোন হয় আপোনালোকে প্লিজ জানে যদি কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব চ' আমাৰ মেপখন ৱৰ্ল্ডৰ চ' আৰু ধুনীয়া আৰ্টবোৰ ধুনীয়া কৰিছে কি ধুনীয়াকৈ সজাইছে আমাৰ এইটো কি কয় ঐ খোকা কয় ন খোকা কয় নে এইটো কিবা এটা কয় কি কয় নাজানো প্লিজ জানে যদি কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব চ' এইটো খোকা নকয় বাৰু বেলেগ চেপা কয় চেপা চেপা কয় তাৰপিছত এয়া কাঠৰ এইটো লেম্প হয় কাঠৰ মানে তো এইটো ব্যৱহাৰ কৰা এয়া ধনু এখন তো এয়া জাপি বহুত ধুনীয়া ডেক'ৰেশ্যন কৰিছে এইফালেও আছে কিবা কিবি এয়া এনেকৈ বজাব পাৰি বজাই দিয়া চ' এয়াই আৰু চ' এতিয়া আমি ক'ত যাম গাইজ ব্লগটো কেনেকুৱা বোলে প্লিজ কমেণ্ট কৰি জনাব আৰু যিসকল নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ চ' আজিলৈ ইমানতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই গাইজ অ'কে গাইজ চ' ছাপোৰ্ট কৰি থাকিব এনেকৈ চ' নেক্সট ভিডিঅ' ক'ত যাওঁ কি কওঁ আপোনালোকে গম পাই থাকিব চ' আজি মেলুহা ব্লগটো কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব চ' বাই বাই